बे नुथाया गरेस्वर ओनसोलनि 2 नं बालाबारि गामिनि रायजोफोरा लामा फोसाबस्रांनायनि भारत उदांस्रि जानाया 75 बोसोर बाबेनलांनायनि उनावबो तामुलपुर जिल्ला सिंनि गरेस्वर हालामनि 2 नं बालाबारि गामिनि रायजोफोरा हान्थिनाय लामाखौ सोरखारि बिफाना बानायनायनि जेबो राहा लायैयाव गामिनि रायजोफोरा गावसोरनि रां खरसा खालामनानै लामाखौ फोसाबस्रांनानै लानो गोनां जादों। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि नखर जिल्ला तामुलपुराव लामानि थासारिया मोजां नङैनि रायजो राजाफोरा जिंगायाव गोग्लैनांदों। गुबुन फारसेथिं 2 नं बालाबारि गामिनि रायजोफोरा खौरां बिजोंनि गेजेरजों दुखु मोननाय फोरमायनायजों लोगोसे लामाखौ थाबैनो बानायनायनि राहा खालामनांगौ होनना बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो जायगानि MCLA खौ खावलायदों। आरो लोगोसेनो थांनाय समाव माखासे राजखान्थि दैदेनगिरिफोरा बिसायख'थिनि समावल' बे गामियाव फैयो। बिसायख'थि जोबखांनायनि उनाव सासेबो दैदेनगिरिफोरा जेबो गुमुर लाया। बेखायनो फैगौ लकसभा बिसायख'थिनि सिगांनो 2 नं बालाबारि गामिनि लामाखौ बानायनायनि राहा लायाब्ला मोनसेबो राजखान्थि हान्जानि दैदेनगिरिफोरखौ 2 नं बालाबारि गामियाव हाबहोनाय नङा होनना ओरैबायदि बुङो। এইটোতো দুখৰ বিষয়, কিন্তু আমি নিজেই গাঁৱৰ মানুহে কৰিব লগা হৈছে। চবে জানে এই অঞ্চলৰ মানে ধুনীয়াৰ বানপানী হয়, হেৰি হয়, ল'ৰা ছোৱালী অহা যোৱা কৰিব নোৱাৰে। ইফালে মানে খেতি কৰে আমাৰ ঝাৰত, তাতে মানে গ'লে বহুত অসুবিধা হয়, ঠেলা নিব নোৱাৰে, খোজকাঢ়ি যাব নোৱাৰে। এতিয়া সেইকাৰণে আমি ৰাইজে কষ্ট কৰি ৰাস্তাটো বনাইছোঁ। মই এটাই অনুৰোধ কৰিম যে আমাৰ MCL ছাৰ আৰু চিফ তেখেতসকলে যেন আমাৰ এই ৰাস্তাবোৰ চাই আমাক ৰাইজক সহায় কৰে, সেয়া অনুৰোধ কৰিছোঁ। আৰু লগতে আৰু কওঁ যে যিহেতু কি বুলি কয়, এই ভোটৰ সময়ত সিহঁতে মানে মাকো মাৰা দি আহি থাকে গাঁৱত, কিন্তু এতিয়া আমাৰ এইটো মানে সময়ত কোনো এজনে মানে খবৰ নলয়। সেইটোৰ কাৰণে আমাৰ ৰাইজে বহুত দুখ পাইছোঁ। মই ৰাইজৰ হৈ কৈছোঁ, দুখ পাইছে। সিহঁতে আহিতে এই ৰাস্তাটো চাব লাগিছিল, বনাই দিব লাগিছিল, কিন্তু সেইটো নকৰি সিহঁতে মানে ইলেকশ্যনৰ সময়তহে অকল অহাটো আমি দেখা পাওঁ। সেইটো নহয়, যিহেতু সিহঁতে ৰাইজৰ পৰাই প্ৰতিনিধিত্ব কৰে, ৰাইজক চাব লাগে মেইনলি, সেইটো নকৰে সিহঁতে। মই অনুৰোধ কৰিছোঁ MCL ছাৰক অতি শীঘ্ৰে যেন আমাৰ এই ৰাস্তাটো বনোৱাত মানে সহায় কৰে। এইটো ৰাস্তাত যাতায়াত কৰে আৰু কিমানমান ঘৰ? এতিয়াতো আমাৰ ৰাইজৰ মোটামুটি 109 ঘৰ আছে। চবেই এইফালে অহা যোৱা কৰে। মেইন ৰাস্তাটোতো বাদে ইটোৱে আমাৰ মেইন ৰাস্তা বুলি ধৰি ল'ব পাৰি, কাৰণ আমাৰ চব ৰাইজে মানে উপৰীয়া খেতি ৰবি শস্য কৰে, সেইটো মানে চবেই জানে। এতিয়া ৰাস্তাৰ কাৰণে অসুবিধা হয়। আৰু 2টা দলং আছে, সেই দলংটো ভাঙিলে আমি ৰাইজে মানে বছৰত হয়তো 5 বাৰ মানে হয়, ভাল কৰিব লগা হয়। বাঁহৰ খৰচ আছে, বহুত খৰচা হয়, সেইবিলাক আমি ৰাইজে চব কৰোঁ। গতিকে এইটোও যেন দলংটোও যেন কিবা এটা কৰি দিয়ে, সেইটোও মই অনুৰোধ কৰিছোঁ MCL ছাৰক। চাব লাগে, আমাক দিব লাগে। খৰচাটোতো বহুত খৰচ হয়। যেনে ধৰক এজনত মোটামুটি হাজিৰা ছিষ্টেম ধৰিলে 300 টকা 400 টকা এজনত। তেতিয়াহ'লে আমাৰ এদিন কাম কৰিলে মোটামুটি 4,000 5,000 এনেকৈ খৰচা হয় দিনত। সেইটো বছৰত কিমান হ'ব বা মাহত কিমান হ'ব, এইটো হিচাপ কৰিলে ওলাই যাব। সেইকাৰণে এইবিলাক যাতে আমাৰ MCL ছাৰ, মাননীয় চিফ প্ৰমোদ বড়ো ছাৰলৈও মই অনুৰোধ কৰিছোঁ যেন এইবিলাক তেওঁলোকে অলপ চাই ৰাইজক সহায় কৰে। আমাৰ 2 নম্বৰ বালাবাৰীৰ পৰা নিউজ চেনেললৈ ধন্যবাদ যাচিলোঁ। আজি আমি 2 নম্বৰ বালাবাৰী গাঁৱে গোটেই ৰাইজে ওলাই ফালে আমি গাঁৱে মানে নিজেই কাম কৰিব লগা হৈছে। কাৰণ কি কাৰণত এই কামটো কৰিব লগা হৈছে, আমি চৰকাৰৰ পৰা কোনো অনুদান আমি পোৱা নাই। কাৰণ আজিৰ দিনত প্ৰতি মানে চব গাঁৱতে উন্নত হৈছে পায়, কিন্তু আমাৰ গাঁৱতো চোৱা নাই। কাৰণ কি কাৰণত চোৱা নাই এইটো আমি নাজানো, কিন্তু গোটেই MCLA MLA বা EM GM গোটেইকেইটাও আহি থাকে। ইফালে আহি থাকিলেও ইফালে আমাৰ গাঁওখন চোৱা নাই। কাৰণ প্ৰতি ইলেকশ্যন সময়ত মানে আমাৰ গাঁৱত এই বালাবাৰী অঞ্চলত আমাৰ লাইব্ৰেৰীৰ ক্লাব আছে। এই লাইব্ৰেৰী ক্লাবৰ চোতালতে মানে একেবাৰে প্ৰতি পাৰ্টীয়ে মানে চব পাৰ্টী আহি ফালে মানে ইয়াতেহে মিটিং কৰি থাকে। MCLA আহে, বাৰ আহে,
MCLA গড়েশ্বৰ কৃষ্ণ সমষ্টিৰ পবিত্ৰ কুমাৰ বড়ো তেখেতে আমাৰ এই গাঁওখনৰ এই ৰাস্তাৰ মানে পিছফালে দুটা দলং আছে এই দলংখন উদ্বোধন কৰিম বুলি কৈ মানে 2-3 বাৰমান আহি গ'লে কিন্তু আজিত লাগে এই দলংখন মানে উদ্বোধন কৰাই নাই ভৱেশ কলিতা ছাৰ আহিছে তেখেতে একবাৰ মিনিষ্টাৰ হৈ গ'ল আৰু এতিয়া আছে বিজেপিৰ মানে সভাপতি হৈ ফালে এতিয়া তেখেতেও মানে 6 মাহমানৰ আগত আহি ফালে এই দলংখন চাই গৈছিল কিন্তু এই দলংখনত চাই যায় মানে এতিয়ালৈকে একোৱে কৰা নাই আৰু ইয়াৰ বাদেও MP ইলেকশ্যন আহি আছে এতিয়া MP ইলেকশ্যন দিলীপ শইকীয়া তেখেতে আমাৰ এই গাঁৱৰ চোতালতে লাইব্ৰেৰী ক্লাবৰ এই চোতালতে মানে 2 বাৰ আহিল প্ৰথমবাৰত মানে তেখেতে ভাল কথা কৈ গৈছিল আৰু এই তাৰ পিছতো এই যোৱাবাৰৰ ইলেকশ্যনতো আহিছে আৰু এবাৰো আহিব তেখেতে কিন্তু আমি একেলগক আমি বেয়া পাই আছোঁ দে কাৰণ BJP হওক বা UPPL হওক আগৰ BPF হওক যিকোনো মানে পাৰ্টি আমাৰ ইয়াতে জমা হৈ ফালে মানে মিটিং কৰে কিন্তু আজিত লাগে এই আমাৰ 2 নম্বৰ বালাবাৰী কোনো উন্নত হোৱা নাই কাৰণ আমি ভাবি আছোঁ দে মানে এইবাৰ যদি গাঁওখন অলপ যদি নাচায় এই ইলেকশ্যন আগতে যদি অলপ নাচায় আমাৰ অলপ মন্দিৰ বা এই ৰাস্তাৰ বা দলংখন এইবিলাক অলপ নাচায় তেতিয়াহ'লে আমি এই বিধানসভা নহয় এই লোকসভাৰ ওচৰতে মানে আমাৰ এই গাঁৱত মিটিং যদি কোনোবা পাৰ্টীয়ে কৰিব আহে তেতিয়াহ'লে গেট পাছ ল'ব লাগিব গেট পাছ নহ'লে আমি এই আমাৰ ক্লাব হলৰ চোতালটো মানে ফিল্ডটো বন্ধ কৰিম আমি কাকো মানে মিটিঙে বনাব নিদিওঁ কাৰণ ইমান চৰকাৰ মানে BTC চৰকাৰ আজি বহুত দিন হ'ল BTR চৰকাৰ আহিল আৰু ইফালে MP আছে এতিয়া মানে কোনো খবৰে নলয় সেইকাৰণে আমি গাঁৱৰ মানুহগিলা আমি বেয়া লাগি আছোঁ এতিয়া আমি গোটেই ৰাইজে খৰচা কৰি ফালে মানে যিখিনি মানে কাম কৰি আছোঁ এতিয়া গাঁৱৰ খেতিয়ক চবে এই খেতিয়কসকলে মানে এইটো ৰাস্তাতে মানে গড়েশ্বৰত খাই আছে গুৱাহাটীৰ মানুহবিলাক খাই আছে আমাৰ গাঁৱৰ খেতি কৰা মানে দুনিয়াৰ মানুহগিলা মানে চব মানে সেইটো ৰাস্তাতে যায় 109 ঘৰ আমাৰ 2 নম্বৰ বালাবাৰীত 109 ঘৰৰ ভিতৰত আমি চব ঘৰতে খেতি কৰে এই খেতি কৰা মানুহগিলা ইফালে মানে ঠেলা টানা যায় গাড়ী মানে গাড়ীৰ প্ৰব্লেম সেই ৰাস্তাখন মানে বাৰিষাৰ ছিজনত অৱস্থাই নোহোৱা হৈ যায় মানে কোনো মানে চাইকেলেদি মাল আনবা লগা হয় আমি যিকোনো খেতি কৰা মানে খেতি ফলবিলাক আমি চাইকেলতে আনবা লগা হয় গাড়ীটোতো যাবই নোৱাৰে দলং আছে দলংখন ভাঙা ফুটা এই দলংখন মানে প্ৰতি বছৰতে 2 বাৰ 3 বাৰ ভাল কৰিব লগা হয় বাৰিষাৰ ছিজনত আমি যাবই নোৱাৰে বানপানী হয় মানে একদম ইমান হয় পানীটো ইয়াতে এইটো ৰাস্তাত কিন্তু আমি কি কাৰণত যাব পৰা নাই চৰকাৰে অলপ খবৰ লোৱা নাই সেইটো একদম মানে খেতিয়কসকলক মানে একদম ফটকবিলাক নি থাকে ফটকবিলাক নি থাকে আমাৰ গাঁৱৰ পৰা খেতি কৰা খেতি লছ হোৱা এইবিলাক কোনো মানে একদম মানে ফটক জেৰক্স কপি কিবা কিবি জেৰক্স কৰি আমাৰ এই দোকানীবিলাকহে মালিক হৈ গৈছে কিন্তু গাঁৱৰ মানুহবিলাক কি পাইছে BJP চৰকাৰে এনেকাই নেকি BTR চৰকাৰে এনেকাই নেকি খালি কাগজ পত্ৰ জমা কৰি মানে একদম অফিচত লৈ যাই থাকে কিন্তু আমাৰ ইয়াতে উন্নত কি আছে পাব্লিকৰ উন্নত কি আছে আমাৰ আগতে BPF চৰকাৰে এনেকা কৰিছিল UPPL চৰকাৰ আহিল UPPL এই অৱস্থা আৰু BJP চৰকাৰ আজি বহুত দিনৰ পৰা হিমন্ত ছাৰে দেখোন আজি বহুত বছৰ কংগ্ৰেছৰ সময়তে তেখেতে কাম কৰি আছিলে এতিয়া তাৰপিছত এতিয়া BJPত আহিও এই অৱস্থা আমি তাৰমানে এই চিটিজেনশ্বিপ নহয় নেকি আমি ইণ্ডিয়ান চিটিজেনশ্বিপ নহয় নেকি আমি দুখ লাগি আছোঁ এতিয়া ভাৰতৰ কনষ্টিটিউশ্যনত কি লিখা আছে কি লিখা নাই গাঁৱৰ ডেভেলপৰ কাৰণে এতিয়া লাগে আমি 1 বছৰ নহয় আজি 2011 চনত এইটো আমি নিজে মানে বালা পেলাইছিল তাৰপিছত বালা পেলাই মানে একদম ৰাস্তাখন অলপ ভাল কৰি লৈছিলোঁ আমি কিন্তু এই দিনৰ পৰা আমি কৰাও নাই একবাৰো পোৱা নাই এনৰেগা হ'লেওতো হ'ব লাগিছিল আমাৰ গাঁৱত 2 নম্বৰত এটাও এনৰেগা হোৱা নাই ইমান চাইড ৰাস্তা আছে আমাৰ চৰকাৰী ৰাস্তা এনেকুৱা সৰু কিন্তু এতিয়া লাগে এনৰেগাৰ হ'লেও কিবা হ'লেও মানে এক টুকুৰাও কাম হোৱা নাই আমাৰ 2 নম্বৰ বালাবাৰীত
না কিবা বেয়া পাইছি চৰকাৰ চলোৱাকেইটা মানে প্ৰতিবাৰতে মানে আমাৰ যোৱাবাৰতো ইউ পি পি এল চৰকাৰে মোটামুটি 90% ভোট পাইছে আমাৰ গাঁৱৰ পৰা 90% ভোট পাইছে কিন্তু আৰু এই এছেম্বলি সময়ত ভৱেশ কলিতাই সিও 95% ভোট পাইছে কিন্তু আজি ভৱেশ কলিতা নিজে আহি আৰু বিশ্বজিৎ দৈমাৰী MP আছিল তেখেতে MPৰ পৰা আহি এতিয়া স্পীকাৰ হৈ আছে কিন্তু স্পীকাৰ হৈ ফালে কি হ'ল এই নিজে আমাৰ ঘৰত আহি ফালে আমাক মানে ভৰি ধৰিব আহিছিল কিন্তু তেখেতে আহি ফালে একো কাম কৰা নাই আমাক খবৰ লোৱা নাই সেইকাৰণে আমি বেয়া পাইছোঁ এনেকৈ কোনোবা যদি আহি ফালে আমাৰ গাঁৱক যদি খবৰ ল'ব আহে তেতিয়াহ'লে প্ৰথমতে মানে এই তালা চাবিটো চাব লাগিব এইবাৰ সেইটোৱে হ'ল